ওয়ার্ড নাম্বার 2 মামুন বেগনা, রোকিয়া দাস, সলমুক্তি সিং, দিলবর সিং, বুদ্ধি মন্ডল, বিজু মন্ডল, প্রতিমা সরকার, সুজিত সরকার, অভিরা দাস, টিপু দাস, গোপাল দাস, কল্পনা ভোগ, মুরলী চক্রবর্তী, পম্পি দেবনাথ, রেণু দাস, নিরঞ্জন শাহ, সজলি দাস, রূপসা বরা, রুমাসূত্র দাস, সৌমা মিত্র, রিঙ্কি পাল, হেনা মিত্র, মাম্পি বর্মন, মিতু ঘোষ, কৌশিক চৌহান, সুনীতা বর্মন। ধন্যবাদ আপোনালোকক। সঁচা সঁচিকে আজি আমাৰ হাইকমাণ্ডৰ পৰা CWC প্লাছ PNBৰ পৰা আমাক ইনষ্ট্ৰাকশ্যন দিছে ভাবি কেণ্ডিডেটসকলক নিজৰ নিজৰ এৰিয়াত কেম্পেইন আৰম্ভ কৰাৰ কাৰণে। এই হিচাপত আমি গাঁৱে ভূঞে ঘূৰি আছে, ক'ৰবাত ডাঙৰকৈ তেনেকুৱা মিটিং কৰিছে, ক'ৰবাত সৰুকৈ কৰিছে আৰু ঘৰে ঘৰে সোমাই আছে আৰু ৰেছপন্সটো খুব ভাল। আজি দিনলৈকে আমি 6-7খনমান আমি জইনিং প্ৰগ্ৰাম কৰিছে। আজিও আমি সৌভাগ্যক্ৰমে আমাৰ এই শান্তিনগৰৰ পৰা UPPL আৰু BJPৰ পৰা 210 ফেমিলিসকলে ইয়াত জইন কৰিছে। খুব এইটো ভাল লক্ষণ। ইয়াৰ পৰা আমি গম পাওঁ যে এতিয়ালৈকে আমাৰ BPF হিচাপে আগৰ নিচিনাকৈ ষ্ট্ৰঙে আছে। ঘূৰি আছে য'ত আমি ঘূৰি আছে তাতে দলে বলে আহিছে। আমি কালি একেলগত কৰা নাই, পাৰ্টিকুলাৰলি কেইজনমান ইণ্টেলেকচুৱেলসকলৰো কথা পাতিছে, চাকৰিয়ালসকলৰো কথা পাতিছে, গাঁৱৰ গাঁওবুঢ়াবিলাকৰ লগত কথা পাতিছে, বিভিন্ন সংগঠনত লিডাৰসকলৰো কথা পাতিছে। এইবাৰ ৰেছপন্সটো খুব ভাল। এনে আমি দেখা পাওঁ বা দেখা পাইছে য'ত গাড়ী ঘোঁৰা আপোনালোকে উঠিলে গম পাব, অটো ৰিক্সা হওক, বাছ হওক, মিনি বাছ হওক, কথা পাতি থাকে ৰাইজে। এইবাৰ এই BTC ইলেকশ্যন লৈ পেলাই চবে আলোচনা কৰে। তাতে চবে আমি শুনাৰ মতে বা ময়ো নিজে এবাৰ মিনি বাছ উঠি পেলাই এনে এজন সাধাৰণ পাব্লিক হিচাপে গম পালোঁ। তাতে বেছিভাগে এইবাৰ আমাৰ BPF হাগ্ৰামা চৰকে বিচাৰিছে। ইয়াৰ ছাইডৰ পৰা আমি দেখা পাওঁ এইবাৰ BPF চৰকাৰ বনোৱাটো বা হাগ্ৰামাচাৰী বেগ হোৱাটো এইটো কাটাং। ৰেছপন্সটো খুব ভাল। এইটো কাৰণে আমি বহুত এনকাৰেজ পাইছোঁ আৰু আপ টু ইলেকশ্যনলৈকে আমি কৰি থাকিম। থেংক ইউ।